হেল্ল' এভৰিৱান, আজি বিশ্বকৰ্মা পূজা। সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু ৰাতিপুৱাই ঠগীখন পাৰ্লাৰতে দি উঠি ওলাইছোঁ এবাৰ এটা মেচিন চাবৰ কাৰণে, যিহেতুকে বিশ্বকৰ্মা পূজা বুলি ক'লে মেচিনৰে ওপৰত। সেইকাৰণে মেচিনটো চাবৰ কাৰণে ওলাইছোঁ আৰু আপোনালোককো দেখাওঁ যে এটা মেচিনৰ পৰা কিমান বেনিফিট পাব পাৰি আৰু কিনো কৰিব পাৰি, গোটেইখিনি আপোনালোকক A to Z শিকাম। আৰু যদি আপোনালোকে ভাবিছে যে এই মেচিনটোৰ বিষয়ে জানিবৰ কাৰণে, তেতিয়াহ'লে প্ৰশিক্ষণো ল'ব পাৰে। আৰু যদি আপোনালোকে ভাবিছে যে এইটো মেচিন কিনিম, তেতিয়াহ'লে আপোনালোকে কিনিবও পাৰিব। আৰু আহি পাই বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ আৰু আৰু এতিয়া চাওক, এই বক্সটোৰ ভিতৰতে আহিছিলে এই মেচিনটো চাওকচোন আপোনালোকে কি বেনিফিট আছে। ওপৰত অকণমান হয়তো গমেই পাইছে, স্ক্ৰীণত দিয়াই আছে যিহেতুকে ডিছপ্লেখনত। আৰু এই ডাঙৰ মেচিনটো দি চাওক, ধৰি লওক আপোনালোকৰ এখন স্ক্ৰীণ, আৰু এই স্ক্ৰীণটো কলাৰ কিছুমান ডাৰ্ক চাৰ্কেল আছে, আপোনাৰ স্ক্ৰীণত ধৰক টেটু আঁকা আছে। তেতিয়া এই মেচিনটো ব্যৱহাৰ কৰি আপোনালোকে টেটুটো ৰিমুভ কৰিব পাৰিব, লগতে পাৰিব ডাৰ্ক চাৰ্কেল ৰিমুভ কৰিব। যেতিয়া মেচিনটো চলিব, এনেকৈ ধৰণৰ কিছুমান চাৰ্টত আহি থাকিব, মানে এনভাৰেশ্যনত চলিব পাৰে, এনেকৈ লিখা হৈ থাকে। তাৰপিছত আহিছোঁ আমি এইখন লেন্সৰ সৈতে, আৰু এই লেন্সকেইখন ব্যৱহাৰ হ'ব এই মেচিনটোত। আৰু এই মেচিনটোত প্ৰত্যেক লেন্সৰে কিন্তু বেলেগ কাম। এতিয়া আমি যিহেতুকে ডাৰ্ক চাৰ্কেল ৰিমুভ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিম, তাত ৰিমুভ কৰাৰ আগত যেনেকৈ ফেচিয়েল কৰা হয়, তো ফেচিয়েলৰ আগত আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট ইউজ কৰোঁ ন। আৰু ইয়াতে আমি কি কৰিলোঁ, এটা জেল ইউজ কৰিলোঁ, আৰু জেল ইউজ কৰাৰ পিছত এনেকৈ আমি কৰিলোঁ। আৰু তেওঁ যাতে চকুত চাপ মাৰি নধৰে, সেইকাৰণে এযোৰ ক'লা চশমা পিন্ধি দিলোঁ, কিন্তু তাৰপিছতে বহুতখিনি চাপ ধৰে। আৰু এইখিনি ঠাইত তেওঁৰ যিহেতুকে বহুত বেছি ডাৰ্ক চাৰ্কেল আছিল, তো তাতে আৰু এবাৰ দিলোঁ। তাৰপৰা তেওঁৰ স্কিনটো চাওকচোন, সঁচাকৈ বহুত বেছি ভাল হৈছিল। নাই কমেও 70% ঠিক হোৱা যেন লাগিছিল। আৰু তাৰপিছত এই মেচিনটো যে দেখিছে, বহুত বেছি ঠাণ্ডা, কিন্তু মেচিনটো ইউজ কৰি থাকোঁতেহে অলপ গৰম হয়। এতিয়া আহিলে এই মেচিনটো দেখাবৰ কাৰণে। এই মেচিনটো দি কৰে আপোনালোকৰ হেয়াৰ ৰিমুভ, মানে যদি আপোনালোকে ৱেক্সিং বা কিবা এনেকৈ ভয় কৰে ৱেক্সিং কৰিব, যদি আপোনালোকে ৱেক্সিং কৰে বা ৰেজৰ মাৰে, তেতিয়াহ'লে কি হয়, ঘপক বাঢ়ি আহে। আৰু যদি আপোনালোকে এনেকৈ ইউজ কৰে, তেতিয়াহ'লে আপোনালোকৰ হেয়াৰ গ্ৰথটো খুব কমি যাব। আৰু এতিয়া চাওক, ইয়াৰ পৰা এই মেচিনটোৰ দ্বাৰা কি কৰিব পাৰি, কিমানখিনি মানে ইয়াৰে ফেচিলিটিছ আছে। আৰু এতিয়া আমি জানি লওঁ যে এই মেচিনটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, লগতে কিমান কি ফেচিলিটি আছে ইয়াতে গোটেইখিনি। 3-in-1 লেজাৰ মেচিন হয়। তো আপোনাৰ RF, OPT আৰু আপোনাৰ লেজাৰ তিনিটা আছে। RF, OPT আৰু লেজাৰ মেচিনটো ষ্টাৰ্ট কৰাটো খুবেই সহজ। পিছফালে আপোনাৰ মেইন চুইচটো আছে, এইটো আমি অন কৰি দিলোঁ। অ'কে, দেন সন্মুখত আমাৰ দুটা চুইচ আছে। এই কিটো আপোনাৰ ষ্টাৰ্ট হয়, এইটো অন কৰি দিয়াৰ লগে অন হৈ যাব। এইটো ইমাৰ্জেঞ্চি চুইচ হয়, কেতিয়াবা কিবা যদি মেল ফাংচন হয়, তেনেহ'লে প্ৰেছ কৰি দিলে অফ হৈ যাব। স্ক্ৰীন অন হৈ গ'ল, টাচ কৰাৰ লগে লগে আমি দেখা পাম অপশ্যনকেইটা। অ'কে, ওপৰৰ যোনখন স্ক্ৰীন, ইয়াত আপোনাৰ পেইনলেছ ডেপিলিশ্যন আছে, যোনটো আপোনাৰ বেচিকেলি হেয়াৰ ৰিমুভেল হয়, হেয়াৰ ৰিমুভেল প্ৰচেছ হয়। এইটো আপোনাৰ যিবিলাক আনৱান্টেড হেয়াৰ্ছ থাকে, সেইবিলাক আপুনি গুচোৱাৰ কাৰণে হয় প্ৰচেছ। 2 নম্বৰটো আপোনাৰ ইয়াত যোনটো আছে, এইটো বেচিকেলি আপোনাৰ স্কিন ৰিজুভিনেশ্যনৰ কাৰণে হয়। আৰু 3 নম্বৰটো আপোনাৰ RF। বেচিকেলি এই দুটা বস্তু আপোনাৰ এইটো OPTৰ হয়, দুখন বেলেগ লেন্স, তিনিখন বেলেগ লেন্স দি কৰা যায়। ঠিক আছে, হেয়াৰ ৰিমুভেল 1 নম্বৰ, 2 নম্বৰত আপোনাৰ স্কিন ৰিজুভিনেশ্যন, আৰু 3 নম্বৰ আপোনাৰ একনি পিগমেণ্টেশ্যন ট্ৰিটমেণ্টৰ কাৰণেও আপোনাৰ এইখন OPT ইউজ হয়। আপোনাৰ 2 নম্বৰ চুইচ যোনটো RF ছিষ্টেম, এইটো বেচিকেলি বডিৰ আনৱান্টেড ফেটছবিলাক আপুনি ৰিমুভ কৰিব পাৰে। হেণ্ড, লেগ, আপোনাৰ বেলি ফেটছ, থাই ফেটছ গোটেই ৰিমুভ কৰিব পাৰে। 3 নম্বৰটো আপোনাৰ হৈ গ'ল, এইটো আপোনাৰ টেটু ৰিমুভেলৰ কাৰণে হয়। ইয়াত আছে আপোনাৰ আনৱান্টেড যিবিলাক টেটুছ থাকে, সেইটো ৰিমুভ কৰিব পাৰে। আপুনি both কালাৰ এণ্ড ব্লেক এণ্ড হোৱাইট টেটু ৰিমুভ কৰিব পাৰে। ইয়াৰ আপোনাৰ লেন্সখন বেলেগ হয়। এই বৰ্তমান যোনটো লাগি আছে, এইটো ব্লেক ডল ফেচিয়েলৰ কাৰণে আপোনাৰ ইউজ কৰা হয়। ব্লেক ডল ফেচিয়েল আপোনাৰ যোনটো বেচিকেলি পিগমেণ্টেশ্যন ৰিমুভৰ কাৰণে ইউজ কৰা হয়। আৰু আপোনাৰ ইয়াৰ বাহিৰে আপুনি বাৰ্ড মাৰ্কো গুচাব পাৰে। ইয়াৰ বাহিৰে আপুনি লিপ লাইটনিং কৰিব পাৰে। আপুনি আইব্ৰ'জ যিবিলাক কাৰোবাৰ যদি ভুল কোনোবাই মাইক্ৰ'ব্লেডিং বা শ্বেডিং কৰি থৈছে, সেইটোও ৰিমুভ কৰিব পাৰিব, টেটুও ৰিমুভ কৰিব পাৰিব, আৰু কালাৰ টেটুও ৰিমুভ কৰিব পাৰিব। চ' এই মেচিনটো খুবেই আজিৰ ডেটত মানে এটা এড অন ছাৰ্ভিচ, যোনটো চেলুনতো হয় বা আপোনাৰ ক্লিনিকছতো হয়। এইটো আপোনালোকে চাব পাৰে, ট্ৰাই কৰিব পাৰে, ল'ব পাৰে, খুবেই ভাল পাব মেচিন। থেংক ইউ ছ' মাছ। মানে কথাটো হ'ল কি, যদি আপোনালোকে বিচাৰি আছে, ধৰক আপোনালোকৰ টেটু আঁকা আছে, কোনোবা কিবা এটা কাৰণ ঘপককৈ টেটুটো আঁকিলে, বাট এতিয়াতো চাকৰি নাপায় ন, সেইটো ৰিমুভ কৰিব লাগে। তো সেইটো বেষ্ট কোৱালিটি, বেষ্ট অপশ্যন ওলাইছে আপোনালোকৰ কাৰণে, এইটো ল'ব পাৰে। আৰু ল'ব পৰাৰ লগতে আপোনালোকে এটা মানে স্পেচিয়েল অফাৰো চলি আছে। তো এতিয়া যদি বাই কৰে, তো ক'বই নালাগে আৰু, যিহেতুকে দুৰ্গা পূজাও আহি আছে।
আৰু যদি আপোনালোকে ভাবে যে মানে ধৰক টেটু ৰিমুভ যে আকোতে যিমান কষ্ট গুচাওঁতেও সিমান কষ্ট কিন্তু এইটোৱেদি আমি ইমান তাৰমানে আপোনালোকে কষ্ট নাপাব চ' এতিয়া বাই কৰিব পাৰে আৰু চাওক এবাৰ মানে চবতে এতিয়া খুব মেচিনটো চলি আছে যদি ল'ব বিচাৰে কণ্টেক্ট কৰক আৰু যদি এইটো মেচিনৰ বিষয়ে আপোনালোকে শিকিবও বিচাৰিছে তেতিয়াহ'লে একাডেমীৰ সৈতে কণ্টেক্ট কৰিব দেই আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে বা আপোনালোকে কিবা গম পাইছে নে নাই কমেণ্ট কৰি জনাবচোন আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব একদমেই নাপাহৰিব আজিলৈকে বাই বাই থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে